তো গাইজ আপোনালোকক দেখুৱাম যে আজি ফ্লিপকাৰ্টৰ পাৰ্চেলবোৰ কেনেকৈ আনলোডিং কৰা হয়। নমস্কাৰ অসমবাসী ৰাইজ, মই পাৰ্থ, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ ফাইনেলি আহি গ'ল গাড়ীখন। আজি লোড আহিছে 1500। আপোনালোকৰ পাৰ্চেলবোৰ ৰয়েল এক্সপ্ৰেছৰ গাড়ীতে আহে আৰু দাদাজনে বেগবোৰ আনলোড কৰি আছে আৰু ইয়াত ৰিচিভ কৰি লোৱা হৈ গ'ল। আৰু এতিয়া ভিতৰ পৰিৱেশটো দেখুৱাই আছোঁ। আজি বেগ আহিছে 35টা বেগ আহিছে আৰু ভিতৰত আছে 12টা আৰু দাদাকেইটা এটা দুটাকৈ বেগ আনি আছে ভিতৰলৈ। আৰু ফাইনেলি 35টা বেগ আনি লোৱা হৈ গ'ল আৰু বেগবোৰ খুলি আছে আৰু চবে নিজৰ নিজৰ পাৰ্চেলবোৰ শ্বৰ্টিং কৰি ভৰাই আছে আৰু মোৰখিনিও ভৰাই আছোঁ। আমাৰ উইচ মাষ্টাৰ সব আহি গ'ল আৰু চবে নিজৰ নিজৰ পাৰ্চেলবোৰ ভৰাই আছে। যদি তুমি নতুনকৈ আহিছা এতিয়ালৈকে যদি মোক ফ'ল' কৰা নাই ফ'ল' কৰি লোৱা। যদি ফ্লিপকাৰ্টৰ কাম ওলাই মই লগালগ আপডেট দি দিওঁ। আৰু মই পালোঁ পাৰ্চেল আজি 89টা। আজি দিনটোত কিমানখিনি দিব পাৰোঁ দেখুৱাইছোঁ। আৰু এজন কাষ্টমাৰে 3টা পাৰ্চেল আছিলে ফাৰ্ষ্ট ফ্ল'ৰত আৰু ওপৰত দিব গৈ আছোঁ। এতিয়া ফাইনেলি কলিং বেল বজোৱা হৈ গ'ল আৰু এতিয়া ৰখি আছোঁ বাহিৰত আৰু পাৰ্চেলকেইটা দি লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ৰিটাৰ্ণ এটা উঠাবৰ কাৰণে আৰু B67ত আৰু ভাইটিটোৰ পৰা ৰিটাৰ্ণটো লৈ লোৱা হৈ গ'ল। আজি পাৰ্চেল আনিছিলোঁ 89টা, দিলোঁ 77টা। কিমান টকা ইনকাম কৰিলোঁ কমেণ্ট ভিডিঅ'ত জনাই দিম। আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।